নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু লগতে মোৰো ভালেই। আৰু এতিয়া মই যিহেতু আজি ৰুবলৈ গৈছিলোঁ, চ' নভৰি মানে খাবলৈ এতিয়া গৈ আছোঁ আৰু চ' চাই থাকক মোৰ ভিডিঅ'টো। আৰু আকাশখন চাওক, আজি ইমান ধুনীয়া কৰি আছে। আৰু এয়া পালোহি, ইয়াতেই খানাটো আছে, ব'লক চাই থাকক আপোনালোকেও। এয়া বৰমা, মা ঘৰতে আছে। আগতীয়াকৈ শেষ কৰিব খেতি ন? খেতি আগতীয়াকৈ শেষ কৰিব কৈছোঁ। লওকচোন বাইদেৱে কি কৰিছে চাওঁগে। কি কৰিছে? একো নহয় দিয়ক। আৰু এইপিনে খানা বনাই আছে। কাইলৈতো পূৰা খেতি উঠিব চাগে ন? হেৰি কেইঘৰ ৰুলে যে? কেইঘৰ ৰুইছিলে? তিনি সাজ খাব লাগিব। এবাৰে খালো আৰু ইয়াত এতিয়া খাব লাগিব, তাৰপিছত আৰু দুঘৰ থাকিব ন? আৰু কি আইটেম এয়া চাওক। আৰু এতিয়া ভাত খাবলৈ বহিছোঁ। এয়া চাওক, এয়া জহা চাউলৰ ভাত, হয়নে নহয় কৈ দিছোঁ। জহা চাউলৰ ভাত আৰু মাছ, আৰু এইখিনি মাছ পেটু ন? মাছৰ পেটু হয়, মাছৰ পেটু ভাতৰ লগত বনাওঁ, মোক বহুত ভাল লাগে খাবলৈ। তাৰপিছত এইপিনে জোল। আৰু এতিয়া খানাটো খাই দিওঁ আৰু আপোনালোকেও খাওক। খানা খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া মেইন টপিকলৈ আহিছোঁ। ৰবৰ খেতি কেনেকৈ কৰে তাকে আপোনালোকক দেখাব বিচাৰিছোঁ, ব'লকচোন চাওঁগৈ। আৰু এইখিনি চাওক, এইখিনি কেঁচা ৰবৰ হয়, ৰবৰ গছৰ আঠা হয় আৰু ইয়াৰ পৰাই ৰবৰ বনায়। আৰু দেখিছে ইমান কোমল কোমল, একেবাৰে পনীৰ নিচিনা হয়। ইয়াত যিহেতু আঠাখিনি আনি পিনে পানী আৰু এচিড দি পিনে ইয়াত থৈ দিয়া হয়। 20 ঘণ্টা এনেকৈ থোৱাৰ পিছত তাৰপিছত মেচিনত দিয়া হয় আৰু এইটো গছত পাতি থয়, গছজোপা কাটি পিনে গছত এনেকৈ বান্ধি পিনে থোৱা হয়। ইমান ধুনীয়া দেখিছে ন? একদম দেখিলে পনীৰেও পাত্তা নাপাব, ইমানেই ধুনীয়া দেখিছে। দেখিলে খাই দিওঁ লাগে, কিন্তু খোৱা বস্তু নহয় বুলিহে। আৰু এইখিনি দেখিছে, এইখিনি মানে সেয়াৰ ফেন হয়, ফেনখিনি ইয়াত কাঢ়ি থৈ দিয়ে আৰু সেইখিনিও বোলে 30 টকা কেজিকৈ, পাৰ কেজি 30 টকাকৈ পায়। ইয়াৰ ফেনখিনি কাঢ়ি পিনে তাত থয়, তাৰপিছত আৰু সেইখিনি এক্সট্ৰাকৈ বিকিব পাৰে। আৰু এইখিনিৰ দামটো অলপ বেছি আছে। বাইদেউ কেমেৰাৰ আগত ওলাবলৈ লাজ কৰিছে, চ' তেওঁ ভালকৈ কেমেৰাৰ আগত কোৱা নাই আৰু মোক কৈ গৈছে, মই আপোনালোকক কৈ দিছোঁ। এইখিনি এনেকৈ থোৱাৰ পিছত 24 ঘণ্টা থোৱাৰ পিছত হাতে চেপিব, হাতে চেপাৰ পিছত মেচিনত দি মেলি আৰু ৰ'দত দিব। ৰ'দত দিয়াৰ পিছত যোৰহাট ৰবৰ বৰ্ডত ছাপ্লাই কৰা হ'ব। আৰু চুই পিনে ইমানেই কোমল নহয়, মানে ক'বই নালাগে, ইমান ভাল লাগে। আৰু ইয়াত যিহেতু এচিড মিক্স কৰা হয়, চ' এচিডটো আৰু এইটো এচিড দিয়া হয়, পানীও দিয়ে আৰু এচিডো দিয়ে। আৰু মেচিনত দিয়াৰ পিছত এনেকুৱা হৈ যায়, শুকুৱাই পিনে এনেকুৱা হৈ যায়। আৰু এনেকৈ ভালকৈ শুকোৱাৰ পিছত ছাপ্লাই কৰিব পোৱা যায়। আৰু মেচিনটো এইডোখৰ দেখিছে, মই হাতত লৈ আছোঁ যে, সেইডোখৰ ইয়াত ভৰাই দিব লাগিব। এইডালত ভৰাই নতটো এৰাই ল'ব লাগিব ন? ভাৰী আছে। আৰু এইটো হৈ গ'ল। তাৰপিছত কেনেকৈ ঘূৰাই, বাপৰে, সেইটো আপুনি কৰিবচোন। জয় বজৰংবলী। অভিয়ে ঘূৰোৱা নাই? তুমি পাৰা নাই আকৌ? পাৰা, ঘূৰাইছোৱাচোন। বাপৰে, নোৱাৰা।
এইটোতহে প্ৰথম দি লয় ইয়াত দেখিছে এইটো পূৰা সমান আছে ইয়াত একো খাস কটা নাই এইটো প্লেন একদম পূৰা ইয়াত পানীখিনি উলিয়াবৰ কাৰণে ইয়াত ভৰাই পিনে এনেকৈ ভৰাই দিয়ে আৰু পূৰা ইফালে এজন মানুহে ধৰি থাকে আৰু এজন মানুহে ঘূৰাই পিনে পূৰা হেৰি পিচি থাকে আৰু ইয়াত পানীখিনি শুকাই লোৱাৰ পিছত আৰু ইয়াত ভৰাই দিয়ে ইয়াত এইটো খাস কটা আছে দেখিছে ইয়াত ভৰাই দিলে মানে এইটো ডিজাইন বনি যায় আৰু এইবোৰ ডিজাইন দেখিছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো বজাই অল কৰিব বাই বাই